हेलो गाइज वेलकम टू माई चेनेल Chayanikas ब्लॉग मैं Chayanika मोर चेनेल तुले अपना पुनर्बार स्वागतम जनाइছোঁ आपनालोके चागे भाबिছে जे मैं रातिपुवा उलाई मिली को जा आगो थाम्बनेल चाइ तो गमे पाइছে सो আজি যাব ওলাইছোঁ মন্দিৰলৈ আমাৰ ইয়াতে থকা পামহি মন্দিৰলৈ আৰু তাত যাব ওলাইছোঁ সো লগৰবোৰো যাব পাপা যাব ফন্টি যাব মা নাযায় সো হেনেকে যাব ওলাইছোঁ সো ভাবিলোঁ ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া মোৰ লোৱা হল ফন্টিৰ হল পাপা ওলাই আছে তাই নেক্সট যাম আৰু ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আপোনালোক যিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম তো গৈ আছোঁ আৰু লগৰ এজনী ছোৱালী আৰু মাক যাব তাই অকণমান আগত তাইক আনিব যাব লাগিব তো এয়া আৰু আমাৰ কাষৰ ফালে চাওক এয়া ইণ্ডিপেণ্ডেন্স ডে প্ৰিপাৰেশ্যন চ' সেয়াই আৰু দেখাইছোঁ চাই চাওক जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो আৰু এয়া আমি ওপৰলৈ উঠি গৈ আছোঁ আৰু এয়া পৰিৱেশটো বহুত বেছি ভাল হয় ধুনীয়া হয় প্ৰাকৃতিক পৰিৱেশ আৰু এয়া আহি পাই গ'লোহি এটা গণেশ মন্দিৰ গণেশ বাবাৰ দৰ্শন কৰি লওঁ ফাৰ্ষ্ট টাইম নেক্সট যাম মেইন মন্দিৰটোলৈ আৰু লাগিবলৈ গৈছে চাৰিওফালে বহুতবিলাক গাড়ী পুৰা ভিৰ হৈ আছে এতিয়া আৰু এয়া মই ধূপ চাকি দি লওঁ নেক্সট ভিতৰলৈ সেৱা কৰিবলৈ যাম বহুত ভাল লাগিল আজি আহি কিনে বহুত ধুনীয়া পৰিৱেশ হয় আৰু আমি গণেশ মন্দিৰ দৰ্শন কৰি উঠিলোঁ আৰু এতিয়া আমি যাম নেক্সট মন্দিৰটোলৈ মানে মেইন মন্দিৰটোলৈ যাম আৰু এয়া মোৰ ফ্ৰেণ্ড জুলি আৰু এই মন্দিৰৰ পৰিৱেশটো বহুত বেছি ভাল লাগিছে মোৰ বহুত শান্তিপূৰ্ণ এটা পৰিৱেশ চাৰিওফালে গছ মাথো গছ আৰু এনেকৈ পাহাৰৰ মাজেৰে সোমাই যোৱা এটা ৰাস্তা আৰু ৰাস্তাতে পালোঁ এটা মন্দিৰ আই থিংক এই মন্দিৰটো নতুনকৈ বনাইছে কমপ্লিট হোৱা নাই নতুনকৈ কালাৰ কৰিছে দেখিলেই গম পায় আৰু এইটোও এটা শিৱ বাবাৰ মন্দিৰে হ'ব যেন লাগিছে আৰু এইটো ৰাস্তাতে পালোঁ এয়া আমি গোটেইবিলাক গৈ আছোঁ ভণ্টি পিছফালে ব্লগ কৰি গৈ আছে মই বাছ এনেই ভিডিঅ' কৰিছোঁ ভইচ অভাৰ দিব লাগিব মই গম পাওঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ আৰু আজি আহি বহুত বেছি ভাল লাগিছে মোৰ ছেকেণ্ড টাইম হয় কিন্তু এয়া আমি আহি পাই গ'লোঁ পদুম ফুল দেখিলোঁ ৰাস্তাতে আৰু ইমান ধুনীয়াকৈ ফুলি আছে নহয় দেখিয়ে ভাল লাগি গৈছে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাইছোঁ ইয়াত আহি চ' বহুত বেছি ভাল লাগিছে আৰু ইয়াৰ ৰাস্তাবোৰে যে গ'লে যে অকণো গৰম নালাগে এনেকুৱা এটা ঠাণ্ডা বতাহ গাত লাগি থাকে বহুত বেছি ভাল লাগে আৰু এয়া পদুম ফুল আৰু এয়া আমি আহি পাই গ'লোহি মেইন দৰ্শনস্থলীলৈ যদিও অকণমান খোজ কাঢ়িব লাগে তথাপিও সকলো দুখ কষ্ট নোহোৱা হৈ যায় বাবাৰ আশীৰ্বাদত চ' বহুত বেছি ভাল লাগিছে চাই থাকক ভিডিঅ'টো শেষলৈকে
बरसते भोलेनाथ शंकरा तू सदैव ही दिया हे शिवाय शंकरा मांगा कुछ कभी नहीं भोलेनाथ शंकरा तूने सिर्फ है दिया हे शिवाय शंकरा समुद्र मंथन का था समय जो आ पड़ा द्वंद्व दोनों लोक আৰু এয়া আমি চাকি ধূপ জ্বলাই লাইন লাগি গ'লোঁ। আজি বেছি মানুহ নাই আৰু এইখিনিত অকণমান ৰ'দ পৰিছে যদিও আগলৈ বহুত বেছি ধুনীয়া ছায়া আপোনালোকে ভিডিঅ'ত দেখা পাব। আৰু আমি এতিয়া যিখিনি জেগাত সেৱা কৰিবলৈ যাম সম্পূৰ্ণৰূপে প্ৰাকৃতিক স্থান হয়, য'ত আমি সেৱা কৰিম। কোনো মানুহে নিৰ্মাণ কৰা নাই, প্ৰাকৃতিক স্থান য'ত নিজৰাৰ মাজত আমি শিৱ বাবাক সেৱা কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ ওখ ওখ পাহাৰ মই জুম কৰি দেখাই দিছোঁ, বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ হয়। আৰু ইয়াৰ ছাইডেদি এটা নিজৰা আছে, কিন্তু এইবাৰ নিজৰাৰ পানীটো অকণমান কম দেখা পাইছোঁ। আৰু ইয়াৰ লাইনত লাগি আছোঁ আমি দুটাই, পাপাহঁত আছে বহি ছাইডৰ ফালে, সেনেকৈ আৰু এয়া দেখিবলৈ পাইছে লাহে লাহে মানুহৰ সমাগম বাঢ়ি গৈছে। আৰু তাত এনেকৈ পানী দি থকা হয় আৰু তাত আমি পানীখিনি ঢালিব লাগে আৰু বেছি সময় তাতে ৰ'ব নিদিয়ে, কাৰণ মানুহ যথেষ্ট বেছি, সেইকাৰণে পটাপট পানীখিনি ঢালি সেৱা কৰি আহিব লাগে। সিফালৰ ৰাস্তাবোৰে ধুনীয়া ডিচিপ্লিন কৰি ব্যৱস্থাপনাখিনি কৰিছে, তাৰ কাৰণে ভাল লাগিছে। আৰু এয়া আমি ঘৰমুৱা হ'লোঁ, পূৰা এনেকৈ কি ধুনীয়াকৈ ফুটটো লগাই দিছে, মোৰ বহুত ভাল লাগিছে আৰু বহুত ইচ্ছা আছিল এনেকৈ মোৰ ফটোটো ল'ব। আৰু ঠিক আছে, যি কি নহওক, এয়া মই যাই আছোঁ এতিয়া আমি। আৰু এতিয়া পালোঁ গণেশ মন্দিৰটো, আৰু ইয়াত তললৈ নামি গৈ আছোঁ। ইয়াৰ বাহঁতে কিবা বস্তু কিনি আছে, আমি অকণমান পিছত যাম। আৰু ইয়াতে পেলাইছে বৰষুণ। আৰু এয়া আমি পাই গ'লোঁ অমৃত ভাণ্ডাৰ। আৰু ইয়াত 13 জুলাইৰ পৰা 15 আগষ্টলৈকে ইয়াত ধুনীয়াকৈ সকলো দৰ্শনাৰ্থীকে ভোগ খোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইমান ধুনীয়াকৈ ইয়াত অৰ্গেনাইজ কৰিছে,
বহুত বেছি ভাল লাগিছে পূৰা চাফ চিকুণ কৰি কিনে আৰু সকলো ধৰণৰ সকলো ধৰণৰ ব্যৱস্থা ইয়াতে আছে আৰু বহুত ভাল লাগিছে আৰু কি খুৱাইছে কি দিছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যিটো অৰ্গেনাইজেশ্যন কৰিছে বিশেষকৈ মাৰোৱাৰীসকলে এইটো অৰ্গেনাইজ কৰে আৰু বহুত বেছি ভাল লাগে মই আগৰবাৰো খাইছিলোঁ আৰু এইখনত হ'ল খিচাৰি দিছে তৰকাৰী দিছে পায়স দিছে জিলাপি দিছে পুৰি দিছে পাপৰ দিছে নেমু জলকীয়া এইবোৰ দিছে আৰু চাহো খুৱাই আছিল তাৰ লগতে তামোল চপ আমলখি এইবোৰতো খাই আছিল আৰু আমি পূৰা এনজয় কৰি খাই আছোঁ নেমু চিপি তো হেল্ল' গাইজ এতিয়া আহি পালোঁ ঘৰত আৰু বতৰ একেবাৰে বেয়া আৰু ভালে ঘৰত আহি পালোঁ আকৌ এতিয়া বৰষুণো আহিব আৰু মোৰ ফুডটো কেনেকুৱা হৈছে আজিৰ ফুডটো মোৰ বহুত বেছি ভাল লাগিছে তো ভাল লাগে এনেকৈ মই এতিয়া ঘৰত আহি পালোঁ কাপোৰ সলাওঁ পিন্ধিছিলোঁ য়েল্লো শাড়ী আৰু ঘৰত মোৰ মাৰ হয় সেয়াই আৰু ঘৰৰ ভিডিঅ'টো মই সেইতে সামৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু কাষত থকা অল বাটনটো প্ৰেছ কৰি অল কৰি থওক যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ঠিক আছে তেতিয়াহ'লে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই